নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনালোঁ মই বন্ধাকবিৰ পকৰি। আজি যিহেতু বৰষুণ দি আছিলে, ভাবিলোঁ পকৰি খাওঁ, সেইবাবে বন্ধাকবি পকৰিকে বনালোঁ। ভিডিঅ'টো চাবচোন মই কেনেদৰে বনাইছোঁ। এয়া মই বন্ধাকবিখিনি আগতেই কুটি থৈছিলোঁ। তাৰপিছত মই দিলোঁ এয়া জলকীয়া মই বেছিকৈ দিয়া নাই, মাত্ৰ 4টা দিছোঁ। আপোনালোকে যদি জ্বলা খাই ভাল পায় বেছিকৈ দিব পাৰে। তাৰপিছত এয়া পিঁয়াজখিনি মিহি মিহিকৈ কুটি দিলোঁ। তাৰপিছত এয়া মই দিলোঁ হালধি, পিচি থোৱা অলপ আমাৰ গুড়ি মছলা আছিল সেয়া দি দিলোঁ। তাৰপৰা দিলোঁ সোৱাদ অনুসাৰে নিমখ। তাৰপিছতে এয়া দিলোঁ বেচন। পকৰি বনাবলৈ যিহেতু বেচন লাগিবই, সেয়া বেচনটো দি দিলোঁ। ভালদৰে এইখিনি মই সানি লৈছোঁ, যাতে সকলোবোৰ সানমিহলি হৈ যায়। ভালদৰে সানি লৈ এয়া মই অলপ পিঠাগুড়ি দি দিছোঁ। পিঠাগুড়ি দিলে পকৰিটো খাবলৈ খুবেই সুন্দৰ লাগে আৰু পকৰিটো মচমচীয়া হয়। এয়া মই গৰম কেৰাহীত এটা এটাকৈ পকৰিখিনি দিবলৈ লৈছোঁ। তাৰপিছত এয়া মই অকণমান লৰাই দিছোঁ। ৰঙচুৱা যেন হোৱাৰ পিছত এয়া মই এখন প্লেটত পকৰিখিনি উলিয়াই ল'লোঁ। বন্ধাকবি পকৰি খাবলৈ খুবেই ভাল লাগে। আপোনালোকে বনাই খাবচোন। বৰষুণ দিছে বুলি যিহেতু মই পকৰি বনাইছিলোঁ, পকৰি বনোৱা দেখি চাগে বৰষুণেও লাজ পালে, সেইকাৰণে ৰ'দেই ওলালে। এইজনী হৈছে মোৰ দাদাৰ ছোৱালী, মোৰ ভতিজী হয়। তাইকে প্ৰথমতে মই পকৰি টেষ্ট কৰিবলৈ দিলোঁ। কেনেকুৱা হৈছে তাইহে জানে আৰু। ভিডিঅ'টো চাই ভাল পালে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানেই। ধন্যবাদ।